ইউটিউব চেনেল। তো গাইজ আজি মই আপোনালোকক দেখুৱাম মহামায়া মন্দিৰৰ চাৰিওফালে দৃশ্যটো। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। কাৰণ মই আগত এটা ভিডিঅ' বনাইছিলোঁ মহামায়া মন্দিৰৰ, সিমান এটা ভাল হোৱা নাই। বহুতে কমেণ্ট কৰিছিল যে আপোনাৰ ভিডিঅ'টো সিমান এটা ভাল হোৱা নাই, সেইকাৰণে মই আজি এটা ভালকৈ ভিডিঅ' বনাম আৰু মন্দিৰৰ চাৰিওফালৰ দৃশ্যবিলাক মই দেখুৱাম আপোনালোকক। তো এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিয়ক। তো আহক এতিয়া ভিডিঅ'টো আৰম্ভ এই গাইজ, এইটো হয় মন্দিৰ আৰু মন্দিৰৰ দৰ্জা বৰ্তমান বন্ধ আছে আৰু এখন ইফালে দৰ্জা খোলা আছে, এইখনৰে আমি পূজা দিম। তো প্ৰথমতে চাওক মন্দিৰৰ দৃশ্যটো চাওক, ইমান ধুনীয়া চাওক। এই গাইজ পূজাটো হ'ল আৰু চাওক এইখন দৰ্জা মন্দিৰৰ বন্ধ আছে, ইফালে এখন আছে দৰ্জা, সেইখন দৰ্জাৰে যাই আমি ভিতৰত যাই পূজা দিলোঁ। তো এতিয়া মন্দিৰৰ চাৰিওফালে ঘূৰি ফুৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। অলপ সাপৰ ভিতৰত চাওঁ, সাপৰ ভিতৰত কি আছে। মন্দিৰ থাকিব পাৰে, মহাদেৱ মন্দিৰ। আহক ভিতৰত অলপ চাই আহক, চাই থাকিব। চাওক ভিতৰৰ দৃশ্যটো কিমান ধুনীয়া লাগছে ন। আছে শিৱ মন্দিৰ আছে তাতে। সেই গাইছ আৰু চাওক এইটোত বিয়া পাতে যে মানুহে, এইটো মন্দিৰত বিয়া পাতে, বিয়া দিয়া হয়। এইটো মন্দিৰত বান্দৰ আছে এইটোৰ ওপৰত। মই অলপ ওপৰত আহিলোঁ বহুত, আৰু ওপৰৰ পৰা চাওঁ মন্দিৰটো কিমান ধুনীয়া চাবলৈ। এয়া চাওক মন্দিৰটো কিমান মজা লাগিছে ইয়াৰ পৰা, আৰু এইটো চাওক নিচত কিমান ভাল লাগে চাবলৈ। আহক অলপ ওপৰত যাওঁ, ওপৰত চাওঁ কি আছে ওপৰত। आज वीडियो যদি ভালো লাগে শেয়ার করবেন, কমেন্ট করবেন আর বেল